কোনোবাই যদি 2.5 লাখ টকা লোন লৈছিলে 20 লাখ ঘূৰাই দিলে তথাপিতো চেচে নহয়, দিয়ে থাকিব লাগে। গতিকে এইটোতো মানি ল'ব পৰা পৰ্যায় নহয়। তো বহুত আচৰিত কথা যে মানুহৰ এটিএম বিলাকো সুদখোৰ বিলাকে ৰাখি থৈ দিয়ে, গহনা বিলাক সুদখোৰ বিলাকে ৰাখি থৈ দিছে। কোনোবাই যদি 2.5 লাখ টকা লোন লৈছিলে 20 লাখ ঘূৰাই দিলে তথাপিতো চেচে নহয়, দিয়ে থাকিব লাগে। গতিকে এইটোতো মানি ল'ব পৰা পৰ্যায় নহয়। এইবিলাক চক লাইসেন্স ললে বছৰত 12% ইন্টারেস্ট দিব লাগিব বা 18% রিজার্ভ বেংকে ঠিক কৰি দিয়ে। গতিকে এনেকুৱা যদি কোনোবাই লাইসেন্স ওলাইছে এইটো ডুপ্লিকেট লাইসেন্স হ'ব, ইহঁতৰতো জেল আৰু বেছি হ'ব। সুদত দিয়া কাৰণেও জেলত যাব, লগত ডুপ্লিকেট লাইসেন্স লোৱা কাৰণেও জেলত যাব। এইটোতো ডাবল লাইসেন্স হ'ব। কোনোবাই যদি 2.5 লাখ টকা লোন লৈছিলে 20 লাখ ঘূৰাই দিলে তথাপিতো চেচে নহয়, দিয়ে থাকিব লাগে। গতিকে এইটোতো মানি ল'ব পৰা পৰ্যায় নহয়। তো বহুত আচৰিত কথা যে মানুহৰ এটিএম বিলাকো সুদখোৰ বিলাকে ৰাখি থৈ দিয়ে, গহনা বিলাক সুদখোৰ বিলাকে ৰাখি থৈ দিছে। কোনোবাই যদি 2.5 লাখ টকা লোন লৈছিলে 20 লাখ ঘূৰাই দিলে তথাপিতো চেচে নহয়, দিয়ে থাকিব লাগে। গতিকে এইটোতো মানি ল'ব পৰা পৰ্যায় নহয়। এইবিলাক চক লাইসেন্স ললে বছৰত 12% ইন্টারেস্ট দিব লাগিব বা 18% রিজার্ভ বেংকে ঠিক কৰি দিয়ে। গতিকে এনেকুৱা যদি কোনোবাই লাইসেন্স ওলাইছে এইটো ডুপ্লিকেট লাইসেন্স হ'ব, ইহঁতৰতো জেল আৰু বেছি হ'ব। সুদত দিয়া কাৰণেও জেলত যাব, লগত ডুপ্লিকেট লাইসেন্স লোৱা কাৰণেও জেলত যাব। এইটোতো ডাবল লাইসেন্স হ'ব। কোনোবাই যদি 2.5 লাখ টকা লোন লৈছিলে 20 লাখ ঘূৰাই দিলে তথাপিতো চেচে নহয়, দিয়ে থাকিব লাগে। গতিকে এইটোতো মানি ল'ব পৰা পৰ্যায় নহয়। তো বহুত আচৰিত কথা যে মানুহৰ এটিএম বিলাকো সুদখোৰ বিলাকে ৰাখি থৈ দিয়ে, গহনা বিলাক সুদখোৰ বিলাকে ৰাখি থৈ দিছে। কোনোবাই যদি 2.5 লাখ টকা লোন লৈছিলে 20 লাখ ঘূৰাই দিলে তথাপিতো চেচে নহয়, দিয়ে থাকিব লাগে। গতিকে এইটোতো মানি ল'ব পৰা পৰ্যায় নহয়। এইবিলাক চক লাইসেন্স ললে বছৰত 12% ইন্টারেস্ট দিব লাগিব বা 18% রিজার্ভ বেংকে ঠিক কৰি দিয়ে। গতিকে এনেকুৱা যদি কোনোবাই লাইসেন্স ওলাইছে এইটো ডুপ্লিকেট লাইসেন্স হ'ব, ইহঁতৰতো জেল আৰু বেছি হ'ব। সুদত দিয়া কাৰণেও জেলত যাব, লগত ডুপ্লিকেট লাইসেন্স লোৱা কাৰণেও জেলত যাব। এইটোতো ডাবল লাইসেন্স হ'ব। কোনোবাই যদি 2.5 লাখ টকা লোন লৈছিলে 20 লাখ ঘূৰাই দিলে তথাপিতো চেচে নহয়, দিয়ে থাকিব লাগে। গতিকে এইটোতো মানি ল'ব পৰা পৰ্যায় নহয়। তো বহুত আচৰিত কথা যে মানুহৰ এটিএম বিলাকো সুদখোৰ বিলাকে ৰাখি থৈ দিয়ে, গহনা বিলাক সুদখোৰ বিলাকে ৰাখি থৈ দিছে। কোনোবাই যদি 2.5 লাখ টকা লোন লৈছিলে 20 লাখ ঘূৰাই দিলে তথাপিতো চেচে নহয়, দিয়ে থাকিব লাগে। গতিকে এইটোতো মানি ল'ব পৰা পৰ্যায় নহয়। এইবিলাক চক লাইসেন্স ললে বছৰত 12% ইন্টারেস্ট দিব লাগিব বা 18% রিজার্ভ বেংকে ঠিক কৰি দিয়ে। গতিকে এনেকুৱা যদি কোনোবাই লাইসেন্স ওলাইছে এইটো ডুপ্লিকেট লাইসেন্স হ'ব, ইহঁতৰতো জেল আৰু বেছি হ'ব। সুদত দিয়া কাৰণেও জেলত যাব, লগত ডুপ্লিকেট লাইসেন্স লোৱা কাৰণেও জেলত যাব। এইটোতো ডাবল লাইসেন্স। क'क्राझार नोगोरनि आर.एन.बी लामाजों थांनाय बागानसालि वार्ड नम्बर 8 आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकाव अन्थाइ जानाय, आथिं आखाइ जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन। सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।